নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই কলেজলৈ আহিছোঁ। প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিছে। এয়া আমাৰ কলেজ। এয়া মোৰ লগৰবিলাক হাই বুলি কোৱা। পূজা বৰা চৰি বৰা দি দিম। এয়া ঝৰ্ণা, এয়া মই পূৰ্ণিমা, এয়া নিতু। হাই ক'ত পঢ়ি আছে? ডিব্ৰুগড় ইউনিভাৰ্চিটি। তাই MA কৰি আছে আছামিজত। তাৰপিছত তাই এতিয়া বৰ্তমান স্কুল এখনত কৰি আছে। তাই বিউটিচিয়ান, লগতে ব্লগাৰো। ভিতৰখিনি দেখাই আছোঁ আপোনালোকক। এইখনে আমাৰ কলেজখন। এয়া এজন মোৰ লগৰ, বহুত দিনৰ মূৰত পাইছোঁ লগৰখিনি। লগ বহুত ভাল লাগিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিছে, দাদা বাইদেউ লাইব্ৰেৰীলৈ যায়। এতিয়া এইপিনে ছাৰৰ ৰুম, এইপিনে প্ৰিন্সিপাল ছাৰৰ ৰুম, কম্পিউটাৰ লেব, এইপিনে কাৰ্যালয় আছে। পৰা একদম ধুনীয়াকৈ দেখাই দিছোঁ কলেজখন। এইপিনে ফটোশ্বুট হৈ আছে। মানে আমাৰ ধুনীয়া কলেজখন, অতি মৰমৰ কলেজখন আমাৰ। ফুল গছখিনি ইমান ধুনীয়াকৈ লগাই থৈছে চাওকচোন। কথা ক'বলৈ লিখিছিলোঁ। এইখন মহাবিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন কথা ছাৰ বাইদেউক শিকিছিলোঁ, যিটো অনুকৰণ কৰি জীৱনৰ প্ৰতিটো মুহূৰ্তত ইয়াতে চবে আগতে মানে আমি ফটো মাৰিছিলোঁ, তো ইয়াতো মাৰি লওঁ ফটো দুকপমান, আপোনালোকক শ্বেয়াৰ কৰিম। হাই, বহুত দিনৰ মূৰত লগ পাইছোঁ। লগৰবিলাকক ইমান ভাল লাগিছে। বহুত চেঞ্জ আহিলে সিহঁতৰ মাজত। শকত হ'ল, কিছুমান বগা হ'ল, একদম ফৰেনাৰ এজনী আমাৰ একদম আমাৰ টিকলি সন্থা। এইখিনি টিকলি সন্থা আমাৰ। এইপিনেও আছে ফোনত ব্যস্ত এজনী। তাই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰি দিব। মোৰ লগৰজনী চেনেলটো লাইক ছাবস্ক্ৰাইব এখেত উদীয়মান ছিংগাৰ, বহুত ধুনীয়া ধুনীয়া গান গায়। এখেতৰ চেনেল এটা আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰিব এখেতৰ চেনেলটো। আৰু আছে টিচাৰ, ক'লোৱে টিচাৰ বুলি চিনাকিটোৱে। এইপিনে পূৰা মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কোৱা। আপোনালোকে এওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, মাৰিবলগীয়া যে লাইকো মাৰি দিব, তাৰপৰা শ্বেয়াৰো কৰি দিব যিমান পাৰে। মোৰ লগৰ দুজনীমান ফাৰ্ষ্ট ইয়েৰ। আৰু এইখনে আমাৰ সুন্দৰ কলেজখন, এখন ধুনীয়া ফুলনি বাগিচা। সেইপিনে আছে ধুনীয়া ধুনীয়া আমাৰ ভাইটি ভণ্টিসকলে বনোৱা পত্ৰিকা, ডিপাৰ্টমেণ্ট। ইমান ধুনীয়াকৈ বনাইছে। ইংলিছ ডিপাৰ্টমেণ্ট ইমান ধুনীয়াকৈ সজাই থৈ দিছে। ডিপাৰ্টমেণ্ট অফ হিন্দী।
এইটো ক্ৰিয়া এখন আছামিজ ডিপাৰ্টমেণ্টৰ পাচি পত্ৰিকা শব্দশিল্প আহিছে এইখন কেণ্টিনখন আমাৰ পলিটিকেল সায়েন্স এই ভণ্টিসকলে মৰ্টন দিছে আৰু এটা আখৰ আমি নিজে তাতে সন্নিৱিষ্ট কৰি বাক্য গাঁথনি কৰি সেই উন্মেষাখন আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ সেইটো পোষ্ট কৰোঁ আমি কেতিয়াও পাহৰি যাব নোৱাৰিম সেই সময়খিনিৰ কথা আৰু এই ক্ষেত্ৰত সচৰাচৰ আমাৰ বুজিয়াৰ ভৰসা দি আছে আমাৰ ছাৰ বাইদেউসকলে ইয়াত যিসকল এতিয়াও আছে আৰু তেওঁলোকৰ সাহসতে আমি সেইখিনি কৰিবলৈ সক্ষম হৈছিলোঁ এয়ে আছিলে আমাৰ সেইটো সময়ৰ কাৰ্যক্ৰমণিকা আদি পেলাই বাহিৰলৈ উলিয়াই দিয়ে এখন ঘৰলৈ যেতিয়া পঠিয়াই দিয়ে আৰু তাক লৈ মানে উদুলো মুদুলি এক পৰিৱেশৰ সৃষ্টি হৈছে তেনেকুৱা ধৰণৰ ভাৱ মোৰ মনত জাগিছে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই গৈছে তেওঁলোকক আজি দেখি পেলাই মোক তেনেকুৱা ধৰণৰ এক ভাৱ মোৰ মনত হৈছে ল'ৰাজন বহুত দিন যেতিয়া ঘৰৰ পৰা আঁতৰি থাকে বহুদিনৰ পাছত যেতিয়া এখন ঘৰলৈ আহে যেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হয় তেনেকুৱা ধৰণৰ এক ভাৱ লগা নিচিনা অনুভৱ হৈছে খানা খাই ঘৰ যাম ইয়াত খানা দিছে খানাটো খাই লওঁ পুৰা খানা খাবলৈ আহিছোঁ এবাৰ পুৰা খানা খাই আছে খানা খালা অঁ খাই লোৱা বাই বাই খানা আহি গ'ল এতিয়া খানাটো খাই লওঁ এয়া মাছ দিছে নিৰামিষ চব্জি দালি খানা খাই লওঁ তাৰপিছত দেখাই আছোঁ ছাত্ৰী ডাঙৰীয়াক আমি এখনি খোলা মঞ্চৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সাহিত্য সভাৰ সম্পাদক ধৰ্মকান্ত হাজৰিকাক অনুৰোধ জনাইছোঁ
বহুত মানে বহুত ভাল লাগিল। লগৰবিলাকক লগ পালোঁ, বহুত দিন লগৰবিলাকৰ লগত কণ্টেক্ট হোৱা নাছিলে, কিছুমান লগৰ লগত কণ্টেক্ট আছিলে, কিছুমান নাছিলে, সিহঁতকো লগ পালোঁ, বহুত ভাল লাগিল। এতিয়া কথাবোৰ মানে সুধিলোঁ কোনে কি কৰি আছে, বহুত ভাল লাগিল সিহঁতৰ কথাবোৰ গম পাই কিনে। আৰু ছাৰ বাইদেউহঁতকো বহুত দিনৰ মূৰত লগ পালোঁ, বহুত ভাল লাগিল। আৰু মানে কলেজখনত বহুত পৰিৱৰ্তন আহিলে, পৰিৱৰ্তনবোৰ দেখিও বহুত ভাল লাগিল। আৰু ছাৰ বাইদেউহঁতৰ লগত মানে ফটো মাৰিলোঁ, বহুত ফটো মাৰিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। আপোনালোকে চাব ফটোকেইখন, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ছাৰহঁতৰ লগত মাৰিলোঁ বহুত ফটো। আৰু সামৰণি হোৱাই নাই, আমি গুচি আহিলোঁ। ৰাতি হ'ব যিহেতু, সাংস্কৃতিক অনুষ্ঠানটো ৰাতি আছে, সেইবাবে তো আমি আহি আছোঁ। ৰাস্তাত মানুহ চানুহ নাই, গধূলি হৈ আহিছে, ছাৰহঁতি ৰখাইছিলে। তো আমি যিহেতু ৰাস্তাটো মানে ঘৰটো দূৰ, ৰাস্তাটো কৈ পাইছোঁ, চৰি ঘৰটো দূৰ, সেইবাবে গুচি আহিলোঁ সোনকালে। এই দুজনী বান্ধৱী গৈ আছোঁ, এইটোৱে ৰাস্তা। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।